নলয়া জোৰণীয়া যেনাকো রোদ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক হ'ব তুমি যোৱা ঠিক আছে তেখেতক অলপ ৰেষ্ট ল'বলৈ দিওঁ বিশেষ চিন্তা কৰিব নালাগে মই ঘৰলৈ যোৱাৰ আগতে ভিজিট এটা কৰি যাম হ'ব ছাৰ হেৰা শুনাচোন কওকচোন তুমি ফোনটো কৰিলানে ডক্টৰ ছাৰে আপোনাক অকণমান ৰেষ্ট ল'বলৈ কৈছে আপুনি অকণমান টোপনি যাবলৈ চেষ্টা কৰকচোন ফোনটো বৰ জৰুৰী মই মৰাৰ আগতে তেওঁক এবাৰ লগ কৰিব লাগিব মই আপুনি মনে মনে থাককচোন যোৱা এতিয়াই তোক মাতা সময় তেনে থাকৰ আৰু শুনা কোনেও গম নোপোৱাকৈ মাতিবা এই লোৱা যোৱা তই দুখ পালি নেকি নাই দেউতা চকীখনো জানো কোনে অহা যোৱা বাটতে থৈছিল আপোনাৰ ফোন এটা আহি আছিল ফোনটো আপুনি সিটো কোঠাতে এৰি আহিছিল এই ৰাতিখন আকৌ কোনে ফোন কৰিলে হেল্ল' মই বাসনা শইকীয়া বাসনা শইকীয়া দেবেন শইকীয়াৰ পত্নীয়ে কৈছোঁ দেবেন শইকীয়া তেখেতৰ গা খুবেই বেয়া এবাৰ আপোনাক লগ পাব বিচাৰিছে নাম্বাৰটো ক'ত কেনেকৈ পালে মই নাজানো আপুনি এতিয়াই আহি যাওক ইমান দিনৰ পিছত তেওঁ বৰ্তমান আছে ক'ত ছাৰ ইমান ৰাতি ফোন কৰি মাতি পঠিয়ালে যে সোনকালে বোলা ৩-৪ ঘণ্টাৰ ভিতৰত গৈ পাবগৈ লাগিব দেউতা আপোনাৰ বাবে ঘটিত পানী থৈছো তই হয় নাই নেকি নাই হোৱা হওঁ আৰু কাইলৈ অনুষ্ঠানটোৰ বাবে ইটো সিটো কিবা কিবি ঢেৰ কাম ওলাইছে সেইবোৰতে লাগি আছিলো আপুনি হওক দেউতা
ভণ্টি দেউতা ইমান ৰাতিখন গুৱাহাটীলৈ কিয় যাব লগা হ'ল তোক কিবা কৈ গৈছে নেকি কথাবোৰ ক'ব খোজা নাছিল কিন্তু মই জোৰ কৰি ধৰাত দেউতাই ক'লে যে দেউতাৰ কোনোবা এজন বন্ধুৰ অৱস্থা হেনো খুবেই বেয়া গুৱাহাটীৰ কোনোবা এখন নাৰ্ছিং হোমত আছে সেয়ে খবৰ কৰিবলৈ যাব লগা হ'ল দেউতা ইমান ৰাতিখন যোৱাতকৈ ৰাতিপুৱাতো যাব পাৰিলে হয় মই কৈছিলোঁ বা দেউতাই নুশুনিলে এনেকৈ একো নোকোৱা নেমেলাকৈ গ'লে মোৰ বৰ চিন্তা লাগিব মোৰো কিন্তু দেউতাৰ এনেকুৱা কোন বন্ধু আছে যাৰ কাৰণে দেউতা ৰাতি গুৱাহাটীলৈ যাব লগা হ'ল দেউতাৰ চিনাকি সকলোকেতো আমি চিনি পাওঁৱেই বিনয় 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 অ' বাইদেউ কওকচোন আমাৰ এখেত আহি আছে এই ৰাতিখন হঠাৎ মোৰ বৰ চিন্তা হৈছে ইমান ৰাতিখনেও আহিবলগীয়া হ'ল কিয় কাইলৈ যে ঘৰত শ্ৰাদ্ধ আছে কথাটো গম পাই আহিছে চাগে কিন্তু আহিছে আহক দিনে পোহৰে আহিব লাগিছিল তাকেইতো তই দুৱাৰখন খুলি থবি এখেত এতিয়া আহি পাবহি এখেত নহালৈকে তই শুবলৈ যাব নালাগে হ'ব দিয়ক বাইদেউ মই আছোঁ আপুনি চিন্তা কৰিব নালাগে আপুনি এতিয়া তেনেকৈ বহি থাকিব নালাগে হিন্দু অহালৈকে মই আছোঁৱেই নহয় খোৱা বোৱা সকলো যোগাৰ কৰিয়ে থৈছোঁ চিন্তা কৰিব নালাগে আপুনি শুৱগৈ যাওক আহিলা তুমি বিনয় বেগটো লৈ যা কি হ'ল ইমান ৰাতিখন আহিবলগীয়া হ'ল যে দেউতাৰ লগত অলপ বিশেষ কথা পাতিব লগা আছে কথা ডাঙৰেই সেইকাৰণে ৰাতিয়ে গুচি আহিলোঁ মই ঠিক বুজা নাই দেউতা ক'ত দেউতাৰ লগত এবাৰ নাই নাই দেউতা এতিয়া শুইছে তেখেতক জগাব নালাগে কিবা কথা থাকিলে কাইলৈ ৰাতিপুৱা আলোচনা কৰিবা হয় নেকি হ'ব দিয়া কিন্তু কথাটো কি এনেকৈ ৰাতিখন হঠাৎ আহোঁতে মই অনুমান কৰিছোঁ নিশ্চয় কিবা এটা হৈছে ভোগজানত সকলো ঠিকে আছেতো নাই খাউণ্ডে এতিয়া সকলো সমস্যাৰ মূল কাৰণ কি ভোগজানৰ পশ্চিমে থকা 25 বিঘা মাটিৰ দাগটোত খাউণ্ডে ফেক্টৰী বহাব খুজিছে আমাৰ মানুহ গৈছিল তাক বাধা দিবলৈ কিন্তু সেয়া সি তাৰ মাটি বুলি আমাৰ মানুহক খেদি পঠিয়ালে কি কৈছা এইবোৰ তুমি ঠিকেই শুনিছা কিন্তু কোৰ্টে এটা সিদ্ধান্ত নিদিয়ালৈকে সি সেই মাটিখিনি দখল কৰিব কেনেকৈ হ'ব দিয়া এতিয়া এইবোৰ কথা থাকক তুমি মুখ হাত ধুই কিবা এটা খাই লোৱাহি কাইলৈ ৰাতিপুৱা দেউতাৰ লগত এই বিষয়ে কথা পাতিবা ঠিক আছে ব'লা আমাৰ মহাশয়ে ইয়াত শুই আছে আচৰিত হৈছে আপোনাৰ খবৰ ল'বলৈ আহিছোঁ সুস্থ আছেনে নাই খাব পাৰিছেনে নাই আউহিৰ জোনাক আউহিৰ জোনাক শইকীয়া 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 তোমাৰ এই অৱস্থা তুমি কিন্তু এইবোৰ কি কিমান বছৰ তোমাক লগ পোৱা নাই আজি ইমান দিনে তোমাক বিচাৰি চলাত কৰিছো ইমান দিন তুমি আছিলা ক'ত হাৰি গ'লো বুজিছা হাৰি গ'লো বহুত পাপ কৰিছিলো এতিয়া পাপৰ প্ৰায়শ্চিত্ত বিচাৰো নহ'লে মৃত্যুৰ পিছত মোৰ আত্মাই কেতিয়াও শান্তি নাপাব এইবোৰ তুমি কি কৈছা সঁচা কথা তোমালোকে মোক বিচাৰি ফুৰিছা
আৰু মই তোমালোকৰ পৰা হাত ধৰি পৰিছোঁ কিন্তু সময়ৰ ওচৰত মই হাৰ মানি গ'লোঁ বাধ্য হ'লোঁ মই তোমালোকৰ ওচৰত আহিবলৈ মই তোমাক ফোন কৰি ইয়ালৈ মাতিছোঁ তথ্য মোৰ হাতত সময় একেবাৰেই নাই মোৰ পাছত শত্ৰু কৰি ফুৰিছে তোমাৰ লগত এনেকৈ আৰু কথা পাতিব পাৰিম নে নাই নাজানো মই এনেকৈ এডমিট হৈ থকা সিহঁতে গম পাইছে কোন সিহঁত এইফালে হ'ব ব'ল শুনা দত্ত 28 বছৰৰ আগত তোমাৰ পৰিয়ালত যি ঘটনাটো ঘটিছিল সেয়া কোনো এক্সিডেণ্ট নহয় কি খবৰ আমাৰ মহাশয়ে ইয়াত শুই আছে কোন তোমালোক আচৰিত হৈছে আপোনাৰ খবৰ ল'বলৈ আহিছোঁ সুস্থ আছেনে নাই খাব পাৰিছেনে নাই ব্লাড কেঞ্চাৰ বুলিও শুনিছোঁ সোনকালে সুস্থ হওক কোৰ্টত যাব লাগিব আমাৰ প্ৰমাণবোৰ কোৰ্টত দেখুৱাই আমাক এৰেষ্ট কৰাব লাগিব হয়নে ইমান কষ্ট আৰু কিয় কৰিব লাগে আমিবোৰ আছোঁৱেই দেখোন বেমাৰৰ পৰা মুক্তি দিবলৈ ঐ বুঢ়া গ'ল ভালকে চাই এবাৰ হয় দে মৰিল ব'ল হেৰি ডক্টৰে জুলীয়াকৈ কিবা এটা খাবলৈ কৈছে ঘৰতে দালি পানী অকণ বনাই আনিছোঁ হেৰি হেৰি ঐ ক'ৰবাত কিবা এটা খাই যাওঁ ব'ল এই নাই নহ'ব দেই তোৰ জেঠাইৰে মোক এতিয়ালৈকে 50 বাৰতকৈ বেছি ফোন মাৰিলে তোৰ আজি মা দেউতাৰ শ্ৰাদ্ধ তই ঘৰ সোনকালে গৈ পাবগৈ লাগে ঠিক আছে কিন্তু শ্ৰুতিৰ কি হ'ব শ্ৰুতিকোতো আমি ঘৰত থ'ব লাগিব এটা কাম কৰোঁ দে শ্ৰুতিক প্ৰথমতে ঘৰত নমাওঁ তাৰপাছত আমি ঘৰলৈ যাওঁ হ'ব ঠিক আছে সোনকালে নাপালে কিন্তু ককাৰ কথা জানো জিনা হাৰাম কৰি দিব ঠিক কৈছ
এই শ্ৰুতি প্লিজ আজি বেয়া নাপাবা দেই মানে তোমালোকৰ ঘৰত নুসুমাও ককাই চাগে আমাৰ কাৰণে অপেক্ষা কৰি ৰৈয়ে আছে বাট আই উইল সি ইউ সুন তোমাৰ মা দেউতাৰ লগত ভালকে কথা পাতিব লাগিব ডোন্ট টেক ইট আদাৰৱাইজ মইনো কেতিয়া ৰাখি থলো তোমাক আই আণ্ডাৰষ্টেণ্ড বাট আমি সোনকালে লগ হ'ম অফ কোৰ্ছ আইল কল ইউ দেন চি ইউ Bye. 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 পূৰ্ণাবৰ মাক আৰু দেউতাকক 28 বছৰ আগতে কোনোবাই হত্যা কৰিলে আৰে ইয়াৰ এতিয়াহে ভাল লাগিব কিমান দিন যে একেলগে পাৰ্টি কৰা নাই এনজয় কৰা নাই মই যে ইয়াত অকলে থাকি থাকি বৰ হৈ গৈছো ঐ কিমান আৰু মুম্বাইত থাক ডোন্ট ৱাৰি এইবাৰ মই কেইটামান দিন বেছিকৈ থাকিবলৈ আহিছোঁ হয় নেকি এইবোৰ হৈ থাকিব একচুৱেলি মই এটা ধুনীয়া প্লেন লৈ আহিছোঁ যদি প্লেনটো ছাকচেছফুল হৈ যায় তেতিয়া ডিৰেক্টলি নিউয়ৰ্ক কি কৈছা অফক'ৰ্ছ তই চাই থাক তাৰপিছত তোক যিমান পাৰ্টি লাগে মোক কবি মজা শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন মইতো তোমাক দেখি আচৰিত হৈছোঁ এক প্ৰকাৰৰ এনেকৈ হঠাৎ ওলালেহি যে মানে সেইকাৰণেই তোমালোকৰ প্ৰতি আন্তৰিকতা একেই আছে ককাইদেউ আজিৰ পৰা প্ৰায় 25-30 বছৰ আগতেই পুত্ৰবোৱাৰীক হেৰুৱালোঁ কিন্তু সেই তাৰিখটো আজিও তুমি মনত ৰাখিছা বৰ ভাল পালোঁ দত্ত মই কিন্তু আজি স্বাৰ্থলৈ বুলি অহা নাই ককাইদেউ আন এটা কথাৰ কাৰণেহে আহিছোঁ মই জানো এইটো মুহূৰ্তত আপুনি মোক বেছি সময় দিব নোৱাৰিব কিন্তু এটা বিশেষ কথাৰ কাৰণে মোক অকণমান সময় দিয়ক হ'ব তুমি আহিছাহে আগতে নাই নাই এতিয়া আৰু চাহ জলপান খাই থকাৰ সময় নাই ককাইদেউ আহকচোন এটা বিশেষ কথা আছে আপোনাৰ লগত আহক মই কালিয়ে আহিলোঁ 28 বছৰ পিছত আপুনি কোৱাৰ দৰেই মই দেৱেন শইকীয়াক লগ পালোঁ দেৱেন শইকীয়া ক'ত তেওঁ আছিল কিন্তু এতিয়া আৰু নাই নাই মানে মই আপোনাক সকলো কম ককাইদেউ আচলতে তেওঁক মই যিকণ সময় লগ পালোঁ আৰু তেওঁৰ সৈতে যিখিনি কথা পাতিলোঁ তাৰ পৰা এইটো ঠিক বুজিব পাৰিছোঁ যে আপোনাৰ পুত্ৰ আৰু বোৱাৰীৰ মৃত্যু কোনো এক্সিডেণ্ট নাছিল মানে প্ৰণৱৰ মাক আৰু দেউতাকক 28 বছৰ আগতে কোনোবাই হত্যা